যিমানখিনিলৈকে চকু গৈছে এই গোটেইখিনি মোক Bring the action. এনে সময়ত ফোনটো আহিছে হেল্ল' কি যাবা বছৰ ওচৰটা ঠিক আছে তই পালেহি বল বছৰ ওচৰত এই ঐ 20 লাখ টকা বনবিশ্বৰ তাৰ পৰা তই এটা কাম কৰ যদি আজি 20 লাখ টকা নিদিয়ে তাহাঁতৰ ফেমিলি মেম্বাৰ্ছ আছে যিমান আছে চবকে উঠাই লৈ আন মোৰ ওচৰত ঠিক আছে দেৰি নকৰিবি তই ইমান টাইম নাই মোৰ হাতত ঠিক আছে বছ কুন্দন কি কৰি আছিলে তুমি ইমানতে মই আপোনাৰ ওচৰত লৈ আহিছোঁ ব'লা লগ কৰাই দিবা মোক এই জীবনে যত পাপ বিন্দু বিন্দু বালু কণা আসলে হবে শিরোধার্য মরলে হবে নর্দমা জমা ডায়েরিতে তো চলছে সারাক্ষণ অগ্নিগিরি বিস্ফুলিঙ্গে কে করবে উত্তরণ যেন মরণের দল শুধু বৃথা ফসফলন হালকা ধাক্কা না পেলে সৃষ্টি হবে উদ্ভাবন যদি আত্মা না ভয় কাঁপে বলতে কিছু চায় সত্য কর্মে প্রাণ সত্য শ্রেষ্ঠ মৃত্যু এ বিধায় কিন্তু প্রশ্ন যে চলতে গেলে পড়বি কেন তুই মনে ভাবনা যে শিখতে গেলে হুঁচট খাবি তুই বছ আৰু এটা জেগাত মাটি আছিলে এই মাটিটোৰ কাষতে কব্জা কৰিব লাগিব সেইখিনি বছ নামৰ এটা জনৰ মাটি আমি কব্জা কৰিব পাৰিলে আমাৰ গোটেই এলেকা হৈ যাব সেইখিনিতো হৈ যাব বাৰু টেনশ্যন ল'বলৈ একো কথা নাই বুজিছে হেৰি বছ তেনেহ'লে মই সেই কামবোৰৰ যোগাযোগ কৰোঁ আপুনি খালি হাত ক'লেই হ'ল ঠিক আছে মোৰ অ'কে বছ মই জনক মাতি আছোঁ যোগাযোগ কৰিবলৈ ঠিক আছে টেনশ্যন ল'বলগীয়া একো নাই কিনো আছে জন আপোনাক মই বছৰ লগ কৰিব কোন বছ ঐ তই কাৰ আগত কথা কৈ আছ কোন বছ মাতি আছোঁ বছৰ যা মাতি লৈ আহিবি যা আপোনাক জনে মাতিছে ব'লা ধুনীয়া কথা বছ আমাৰ মাটি ইহঁতে দখল কৰিব আহিছে তই কাক মাতিম বুলি কৈছিলি নহয় মাতি আনিছন নাই কোন হয় মই কোনটোক কিয় লাগে বছৰ লগত এনেকৈ কথা নক'ব তই বনোৱা থাক ঐ তোৰো বেছি হৈছে নেকি মালিক মই কাক কথা কৈছ বুজাই দিয়া ইয়াক এইখিনি আমাৰ মাটি তই বছৰ হাত লগা নেকি এইটো এলেকাৰ না হাত লগাইছ তই কোন হয় তই হেল্ল' গাইজ যদি আমি বনোৱা ভিডিঅ'টো ভাল লাগিলে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ আৰু কাষত থকা বেল আইকনটো দবাই দিব ভিডিঅ'ৰ নতুন আপডেট আইকন দবাব দেই